গুডু বিৰাজ বহুত দিন চুৰ হোৱা নাই যে কেলে চুৰ কৰিব পৰা নাই নেকি তহঁতি নাই ধুন দাদা মানুহবোৰ চবে মোবাইল চাই থাকে ৰাতিটো শুই নাথাকে শুই থাকিলেহে আমি চুৰ কৰিব পাৰিম ঠিকেই কৈছা তেতিয়াহ'লে নতুন কিবা এটা ভাবিব লাগিব হয় ধুন দাদা নতুন কিবা এটা ভাবক বছ ঠিক আছে ভাবিছোঁ ৰহ আমাৰে মইনা শুব বাৰীতে বগৰী ৰুব বাৰীৰে বগৰী পকিলে হৰিব আমাৰে মইনাই বুটলি খাব ভয় লাগিছে ৰে ভয় লাগিছে অ মা এইটো ভূত ওলাইছে আৰে ধুন দাদা তুমি মই ভূত হৈ পিনি তহঁতক ভয় খুৱাইছিলোঁ আৰে বছ আপুনি এনেকৈ ভয় খুৱাব নালাগে নহয় এনেকৈ মই চবকে ভয় খুৱাম তাৰপিছত তহঁতি চুৰ কৰিবি হ'বনে মজা আইডিয়া বছ বাবু তুমি শুনিছানে গাঁৱত বোলে ভূত ওলাইছে বহুত চুৰ হৈছে শুনিছো ব'লা চাওঁগেচোন যাওঁ কিনো ওলাইছে ব'লা ব'লা বাবু বাবু ক'ত গৈছা তুমি এইটো ভূত দেখোন ভূত ওলোৱা কথাটো সঁচা তাৰমানে সঁচা সঁচা পলাওঁ ব'লা পলাওঁ পলাওঁ পলোৱাই ভাল হ'ব মাজুলীৰে জনিছো ছোৱালীয়ে দুখ পালে য়াহু বছ 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 আপুনি মহান কি হ'ল গুডু বিৰাজ আপোনাৰ আইডিয়া পুৰা কাম দিছে ভূতৰ ভয়ত মানুহবিলাক শুই থাকে আৰু আমি চুৰ কৰোঁ বাহিৰত মোবাইল নোচোৱা হ'ল মানুহে এতিয়া আমাৰ আইডিয়া কাম দিছে ঠিক আছে আকৌ আমি এনেকৈ চুৰ কৰি থাকিম চুৰ কৰা বস্তুবোৰ ক'ত থলি আমাৰ ৰুমতে আছে চব বস্তু ঠিক আছে তাতে থ দুদিনমান পিছত আমি চহৰত বিক্ৰী কৰি থৈ আহিম বাবু এই ভূত ওলোৱা কথাটো সঁচা নেকি আমি যে দেখিছিলোঁ নাই মোৰ ভূতটো বিশ্বাস হোৱা নাই ক'ৰবাত কিবা এটা খেলি মেলি হৈছে বুইছা মোৰ তেনেকুৱাই লাগিছে বুইছানে আমি অলপ চাব লাগিব বস্তুটো ব'লা গাঁৱত মানুহবিলাকৰ ঘৰবিলাক চাওঁচোন কি হৈছেনো চুৰ হৈছে বুলি কৈছে নহয় চুৰি বস্তুবিলাক পাই গ'লে আমি গম পাই যাম দেখিলা জিমিন দেখিছোঁ গাঁৱত চুৰ হোৱা বস্তুবোৰ ইয়াতে আছে তাৰমানে বস্তুবিলাক বিৰাজ আৰু গুডুৱে চুৰ কৰি আছে তাহাঁতৰ কোনোবা এটাই ভূত হ'ব নেকি নহয় জিমিন তাহাঁতৰকেইটা নহয় বেলেগ কোনোবা এটা ভূত হৈ পিনি গাঁৱত ভয় খুৱাই মানুহবিলাক সোমাই থাকে আৰু এহেঁতিকেইটাই চুৰ কৰি আছে ৰ'বা আজি যাব লাগিব আজি ভূতটো বিচাৰি যামচোন ভূতটোক বিচাৰি আমি ধৰা পেলাব লাগিব ৰাতি হওক ৰাতি যাম আজি মাছে মাৰিবলৈ পদুম নিদিওঁ তোমাক যাবলৈ পদুম নিদিওঁ তোমাক যাবলৈ পদুম বোকা পানী লাগিব গাত ঘৰতে থাকিবায়ে পদুম ওলাই সোমাই ফুৰিবায়ে পদুম ওলাই সোমাই ফুৰিবায়ে পদুম সময় নোচাই লগাবা মাত অনেৰিবা তই ভূত নেকি আজি তোৰ খেল খতম আজি তোক আমি ধৰিম উলিয়াব লাগিব তই কোন হয় মানুহবিলাকক ভয় খুৱাই আছ আৰে তহঁতি আকৌ আহিলি মই ভূত হয় পলা পলা গুডু বিৰাজ তহঁতিও পলা পলা ধৰিব লাগে ইয়াক গৈছো ব'লা ব'লা হুৰু হুৰু দবং 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 মাষ্টৰ আমাৰ বাৰু এই বাবু আৰু জিমে সিহঁতক ধৰিব পাৰিব জানো ভূত পাৰিব মহাজন পাৰিব এহেঁতিকেইটা ঠিক আছে ল'ৰা ক'ত পলাবা ধুন দাদা ইয়ে তাৰমানে বহুত হৈ পিনে চবকে ভয় খুৱাইছিলে হয় বুলি ছাৰ ইয়ে আমাক চবকে ভয় খুৱাই চুৰ কৰিছিলে ইয়াৰ লগতো আৰু দুটা আছে গুডু আৰু বিৰাজ তাহাঁতি দুটাই চুৰ কৰে ই মানুহক ভয় খুৱায় ব'ল তোৰ জেল হ'ব এতিয়া ক্ষমা কৰক পুলিচ ছাৰ বাবু জিমিন তোমালোকে বহুত ভাল কাম কৰিছা বহুত ভাল কাম কৰিছা তোমালোকে আৰু ইয়াৰ প্ৰাউড অফ ইউ থেংক ইউ ছাৰ আপোনালোক আহিলে কাৰণেহে ধৰিব পাৰিলোঁ নহ'লে পলালে হ'লে হেৰি ব'লক দোকানী মহাজন আমি এতিয়া বিৰাজ আৰু গুডুক ধৰোঁগৈ আৰু পুলিচৰ হাতত গতাই দিওঁগৈ ব'লা আমি সকলোৱে গৈ এতিয়া ইহঁতক ধৰোঁগৈ ব'লা, ব'লক